ক্লাছ 10 ছাত্ৰ-ছাত্ৰীসকল আজি আমি শিকিম অংক কিতাপৰ এক্সাৰসাইজ বা অনুশীলনী 1.1 সেবাৰ যিখন কিতাপ অংকৰ অসমীয়া মাধ্যমৰ বা ইংলিছ মিডিয়াম দুইটা দেকেই গতিকে দুইটা মিডিয়ামৰে আমি আজি শিকিব পাৰিম গতিকে তোমালোকে শেষলৈকে ভিডিঅটো ভালদৰে চোৱা আৰু 1.1 ৰ একৰ প্ৰথম তিনটা প্ৰশ্ন আমি কেনেকৈ সলিউশন কৰিব লাগে হেখিনি কৰিম ঠিক আছে গতিকে প্ৰশ্নটো তোমালোকে চাই লোৱা কি আছে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গহাও উলিওৱা মানে 135 আৰু 225 ৰ কি উলিয়াব দিছে গহাও উলিয়াব দিছে ইয়াত পদ্ধতিটো উল্লেখ কৰি দিছে কি পদ্ধতি কলন বিধি গতিকে কলন বিধি পদ্ধতি কি কলন বিধিৰ সূত্ৰটো কি কেনেকৈ এপ্লাই কৰিব লাগে কি ধৰণ আমি গহাও উলিয়াব লাগে বিখিন থুলমূল অলপ পইলো এটা সোয়া কলন বিধিৰ মেইন সূত্ৰটো হল এটো সাইডত লিখি দিছো a = bq + r 0 is less than or equal r is less than b তাৰ মানে ইয়াৰ অৰ্থটো এটো হল যে a = bq + r r হিত হ'ব লাগিব আমি গহা উলিয়াওতে সেই সংখ্যা দুটা আৰু এই যে r এই r ৰ ভ্যালুটো কি হ'ব লাগিব 0 ৰ সমান বা 0 তকৈ ডাঙৰ হ'ব পাৰিব কিন্তু b তকৈ সৰু হ'ব লাগিব r ৰ মানটো 0 তকৈ ডাঙৰ বা 0 ৰ সমান হ'ব পাৰিব কিন্তু আৰু b তকৈ সৰু হ'ব লাগিব ঠিক আছে গতিকে এটো এপ্লাইমেন্ট কেনেকৈ কৰিম তোমালোকে অংকটো চাই যোৱা এটা সোয়া আমি প্ৰথম বিচাৰিম কোনটো ডাঙৰ এটা সো 135 তকৈ 225 টো কি হয় ডাঙৰ হয় এতহেকন লিখি লৈছো যে যেহেতু 135 is less than 225 মানে এটুতকৈ তো ডাঙৰ লিখি লৈছো তাৰ পিছত আমি পিছৰ লাইনটো লিখিম এটো এটা সো 225 225 is equal এতিয়া আমি এইটো সূত্ৰ এপ্লাই কৰিম এত যেটো ডাঙৰ সংখ্যা হ'ব এই ডাঙৰ সংখ্যাটো হ'ব 225 ঠিক আছে এ হ'ব 225 এ আমি প্ৰথম এ টো বনাইছো তাৰ পিছত কি লিখিম আমি সূত্ৰ মতে গৈ থাকিম তাৰ পিছত আহিব বি এতিয়া তোমালোকে ইয়াত বি বিচাৰা বি কি হ'ব লগত যেটো সংখ্যা থাকিব সৰু যেটো সংখ্যা থাকিব এই সংখ্যাটো হৈ যাব কি ইয়াত বি হ'ব দেখিছা নহয় বি হৈ গল তাৰ পিছত আমি কি কৰিব লাগিব এতিয়া এই যে কিউ আৰু আৰ টো আমি নিজে বনাই গৈ থাকিম এতিয়া ইয়াৰ আগতে মই তোমালোকক কথা এখাৰ কৈ থও যেতিয়া গহাও কেতিয়া পাম ঠিক আছে আমি এটো সূত্ৰ এপ্লাই কৰি গৈ থাকিম মনত ৰাখিবা এনেকে যিমান খালি হৈ কৰি থাকিবা লাষ্টত গৈ এই বিৰ জায়গাত নহয় সৰি আৰৰ জায়গাত যেতিয়া 0 পাই যোৱা সেই লাইনটোৰ যেটো বি সেই বি টোৱে হ'ব গহাও ঠিক আছে গতিকে অংকটো সম্পূৰ্ণ কৰি বুজি পাবা আমি কৈছিলো এতিয়া আমি r বনাম ঠিক আছে কিউ আৰু r বনাম গতিকে 135 লিখিলো এতিয়া চাবা এই 135 এই যে 135 ৰ লগত কি সংখ্যা পূৰণ কৰিলে 225 পাম আমি হেতু বিচাৰিব লাগিব 135 ৰ লগত কিমান পূৰণ কৰিলে 225 পাম এতিয়া 135 ৰ লগত যদি তোমালোকে 2 পূৰণ কৰে কি হ'ব 225 তকৈ বেছি হৈ যাব গতিকে বেছি হ'ব নোৱাৰে হয় সমান হ'ব লাগিব নহলে 225 তকৈ সৰু হ'ব লাগিব গতিকে আমি 135 লগত আমি 1 পূৰণ কৰিছো এটো 1 আৰু যেতিয়া এবাৰ কৰিছো কিমান থাকি যাব 90 বা তোমালোকে আৰু এটা ইয়াত কৰি লব পাৰা এই 225 এ 135 ক তোমালোকে হৰণ কৰি লব পাৰা ঠিক আছে হৰণ কৰি যেটো ভাগশেষ থাকি যাব বাকি থাকি যাব হেতু হৈ যাব আৰৰ জায়গাত আহি যাব বা এনেকৈ কৰিব পাৰা যে 135 ৰ লগত কিমান পূৰণ কৰিলে 225 হয় গতিকে আমি ইয়াৰ লগত 1 পূৰণ কৰিছো 1 পূৰণ কৰিলে 235 হয় 135 হৈছে আৰু বাকি থাকি যাব কিমান 90 মানে 225 ৰ পৰা 135 টো বিয়োগ কৰি দিয়া কিমান পাবা 90 পাবা এতিয়া সোয়া এই লাইনটো তোমালোকৰ কি ওলোৱা নাই 0 ওলোৱা নাই কৈছিল যে এটো 90 হৈ গল r ৰ ঠাইত 0 ওলোৱা নাই গতিকে আমি কি কৰিব লাগিব আমি পিছত আকৌ কৰি যাব লাগিব এটা পৰৱৰ্তী লাইনটো আমি কেনেকৈ কৰিম চাই যাবা সোয়া এটা প্ৰথমতে কি কৰিছিলো যেটো ডাঙৰ সংখ্যা আছিল এই সংখ্যাটো আমি a বনাইছিলো কিন্তু এতিয়া ইয়াত a কি বনাম পিছৰ লাইনটোত মনত ৰাখিবা পিছৰ লাইনটোৰ a বনাওতে তোমালোকে কি কৰিব লাগিব আগৰ লাইনটোৰ যেটো b পাইছিলা কিমান 135 মানে এটো b 135 হে 135 টো কত আহি যাব পিছৰ লাইনটোত এৰ জায়গাত আহি যাব এতিয়া b আগৰ লাইনটোত b পাইছিলা প্ৰথম যেটো প্ৰশ্নটো দি আছিল সৰু সংখ্যাটো হেতু হৈ গৈছিল b কিন্তু ইয়াতে b কি হ'ব প্ৰথম লাইনটোৰ যেটো r পাইছে হে r টো ইয়াত কি হৈ যাব b এটা সব প্ৰথম লাইনটোৰ r পাইছে কিমান 90 গতিকে 90 টো তুমি b ৰ জায়গাত লৈ আনা ঠিক আছে একে ধৰণে প্ৰথম লাইনটো যেনে ধৰণে কৰিছিলা একে ধৰণে আমি এনেকে কৰিব লাগিব এতিয়া 90 90 ৰ লগত কিমান পূৰণ কৰিলে 135 হ'ব
এতিয়া চোৱা যদি 90 ৰ লগত তোমালোকে 2 পূৰণ কৰা কি হৈ যাব 135 টো ডাঙৰ হৈ যাব গতিকে আমি 135 পূৰণ 2 পূৰণ কৰিব নোৱাৰো আমি কিমান কৰিব লাগিব 1 যেতিয়া 90 * 1 গতিকে 90 * 1 মানে কি হ'ব 90 90 আৰু বাকি কিমান থাকি যাব তাৰ মানে তুমি 135 ৰ পৰা তুমি 90 টো বিয়োগ কৰি দিয়া গতিকে 135 ৰ পৰা 90 টো বিয়োগ কৰি কিমান পাবা 45 ঠিক আছে এতিয়া চোৱা আগৰ লাইনটোৰ হৈতে এই লাইনটোটো কি ওলোৱা নাই আৰু ঠাইত 0 ওলোৱা নাই তাৰ মানে আমি কি কৰিব লাগিব আকৌ কৰিব লাগিব একে ধৰণে এতিয়া পিছৰ লাইনটো a কি হৈ যাব আগৰ লাইনটোৰ যেটো b আছিল হেতু হৈ যাব a আৰু আগৰ লাইনটোৰ যেটো r আছিল হেতু হৈ যাব এটো লাইনত b ঠিক আছে পিছৰখিনিটো জানাই কেনেকৈ কৰিব লাগিব এতিয়া চোৱা 45 ৰ লগত কিমান পূৰণ কৰিলে 90 হ'ব তা আমি জানো যে 45 ৰ লগত যদি 2 পূৰণ কৰা 2 পূৰণ কৰা 245 কিমান হৈ যাব 90 ঠিক আছে গতিকে এটো মিলি গল তে যেতিয়া 90 হৈ গল মিলি গল তেতিয়া কি হৈ যাব এই r ৰ ঠাইত কি আহিব 0 আহি যাব 0 বহাই দিবা বুজি পাইছা গতিকে এতেকে আমি লিখিছো গহাও acf বুলি কোৱা হয় acf = কিমান 45 তাৰ মানে 0 ওলাই যেটো লাইনত 0 ওলাইছে সেই লাইনটোৰ যেটো b হ'ব সেই b টোৱে হ'ব ইউক্লিডৰ কলনবিধি প্ৰক্ৰিয়া মতে গহাও বুজি পাইছা নিশ্চয় গতিকে প্ৰথমটো এনেকুৱা ধৰণৰ তোমালোকৰ 2 নম্বৰ 3 নম্বৰটো আছে 2 নম্বৰটো পটককে চাই লোৱা 2 নম্বৰটো আছে 196 আৰু 38220 এটা একে ধৰণে বুজি পাইছে গতিকে 196 তকৈ যেহেতু 38220 মানে 38220 টো ডাঙৰ গতিকে 196 ইজ গ্ৰেটাৰ দেন 38220 লিখিছো তাৰ পিছত একে আমি a বনাওতে 38 তোমালোকে চাই যোৱা 38220 আহি যাব a ঠাইত ইজ ইকুৱেল আমি b বনাব লাগিব গতিকে b কি হৈ যাব 196 মানে লগত যেটো সংখ্যা থাকে এটো কি হৈ যাব b হৈ যাব b হৈ গল ইনটু কিমান হ'ব একে ধৰণে তুমি ইতে চোৱা 196 ৰ লগত কি সংখ্যা পূৰণ কৰিলে 38220 হ'ব তেনেকৈ কৰিব পাৰা বা তোমালোকে 38220 ক 196 এৰে হৰণ কৰি দিলে ওলাই যাব ঠিক আছে গতিকে হৰণ কৰি বা পূৰণ কৰি তোমালোকে যেনে ধৰণে উলিয়া বা সহজ লাগে উলিয়াবা কিন্তু ইয়াত মই সংখ্যাটো কৈ দিছো 195 হ'ব ঠিক আছে 196 ৰ লগত যেতিয়া 195 পূৰণ কৰিবা তেতিয়া কি হৈ যাব 38220 হৈ যাব আৰু যেতিয়া সংখ্যাটো মিলি গল কি হ'ব আৰু কিমান থাকি যাব 0 লিখিছো গতিকে এটোৰ পিছৰ লাইনত নগলেই কাৰণ প্ৰথম লাইনত ওলাই গৈছে therefore কি হ'ব এতেকে acf কিমান হ'ব 196 মানে 0 লোৱাৰ এইটোৱে হ'ব b টোৱে হ'ব কিমান 196 বুজি পাইছা এতিয়া আৰু এটা চাই লোৱা 3 নম্বৰটো একে ধৰণে 3 নম্বৰটো আছে 867 আৰু 225 আগৰ নিচিনাই একে ধৰণে কৰিব লাগিব যেহেতু 867 ইজ গ্ৰেটাৰ দেন 255 867 255 কৈ ডাঙৰ গতিকে তেনে ধৰণে লিখি লৈছো তাৰ পিছত আমি কি লিখিব লাগিব একে ধৰণে a বনাবা 867 এটো চোৱা মই যে কৈছো হৰণ কৰিব লাগে এটো হৰণ কৰি দেখাই দিছো এই অংকটোত হৰণ কৰি এটো সাইডত কৰা আছে প্ৰথম 867 ক 255 ৰ হৰণ কৰা আমি 3 বাৰ দিলো যদি 4 বাৰ দিলেতকৈ বেছি হৈ যায় গতিকে আমি কিবাৰ দিছো 3 বাৰ দিছো 765 পাইছা বিয়োগ কৰিলে 102 পাইছা গতিকে হেতু আমি এনে ধৰণে পাতিম 255 পাতিছিলো ইনটু 3 পূৰণ কৰিছো প্লাস 102 হ'ব এটো যেটো বাকি থাকি গল 102 হ'ব আকৌ একে ধৰণে যেহেতু 0 ওলোৱা নাই গতিকে আমি পিছৰ লাইনসমূহ একে ধৰণে কৰি যাম 255 টো ইয়াত লৈ আনা এই 102 টো ইয়াত লৈ আনা আকৌ এটা 102 মানে 255 102 এৰে হৰণ কৰা ইয়া হৰণ কৰি আমি কি পাইছো দুবাৰ দিছো 51 বাকি থাকিছে লিখিছো বা তোমালোকে 102 ৰ লগত যদি 2 পূৰণ কৰা কিমান পাবা তোমালোকে 204 পাবা আৰু 51 বাকি থাকিব হেতু আৰু ঠাইত আহিব যেহেতু 0 ওলোৱা নাই আৰু এটা লাইন কৰা গতিকে 102 ইয়াত লিখা 51 টো ইয়াত আনা ইনটু 51 ৰ লগত যেতিয়া 2 পূৰণ কৰিবা 2 পূৰণ কৰিবা তেতিয়া কি হৈ যাব 102 হ'ব মানে সম্পূৰ্ণ মিলি গৈছে আৰু যেতিয়া মিলি যাব তেতিয়া r ৰ জায়গাত 0 আহিব গতিকে acf = কিমান হ'ব 51 বুজি পাইছা নিশ্চয় এনে ধৰণে আমি ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি গহাও উলিয়াব লাগিব গতিকে তোমালোকে অংকখিনি ভালদৰে চাই পিনি লিখি লবা আশা কৰো সকলোৱে বুজি পাইছা আৰু এনা পিছৰ ভিডিওটোত আমি ইয়াৰ পিছৰ যিখিনি প্ৰশ্ন আছে সেইখিনি কৰিবলৈ চেষ্টা কৰিম
গতিকে ভিডিঅ'টো তোমালোকে লাইক শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু যাতে তোমালোকৰ লগৰীয়াবিলাকক বেলেগেও পায় ভিডিঅ'টো সেইকাৰণে তোমালোকে শ্বেয়াৰ কৰি দিবা ঠিক আছে গতিকে আজিলৈ ইমানতে আজিৰ ক্লাছটো সমাপ্ত কৰিছোঁ